এইটো চাওক মাংসটো কেনেকৈ হৈছে ইমান ধুনীয়া সিজি গ'ল এইটো চাওক আজি আমি পিঠাগুড়ি খাম সেইটো কাৰণে পিঠা চাউল গুড়ি খুৱাই আছোঁ চাই থাকক আপোনালোকে আমি কেনেকৈ খাওঁ আজি আপোনালোকক দেখিনি গুড়া হৈ গ'ল এতিয়া এইখিনি নমাই থ'ম আৰু আছে অলপমান বেছি ভিজোৱা নাই আমি চাউলখিনি অলপমান ভিজাইছোঁ এইখিনি অলপ এইটো ঢেকীয়া পাত ভালকৈ ধুই কিনে থৈছোঁ ঢেকীয়াৰে খাম আজি আমি ফকচা এইটো পিঠাগুড়িত দিম আৰু এইটো মিক্সকৈ একেলগে গুড়া কৰিব লাগিব অকণমান দিলোঁ আৰু আছে এইটো মিক্সকৈ আধা আধি হৈ গ'ল এইটো আৰু অলপমানহে আছে মিক্স হৈ আছে লাহে লাহে চাওকচোন কেনেকুৱা হৈ গ'ল কালাৰখিনি ৱাও মজা গোন্ধটো ইমান ভাল আহিছে ঢেকীয়াৰ গোন্ধখিনি মজাকৈ আহিছে আৰু এইটো অলপমান আছিল আৰু এইটো খুৱাম একেলগে গুড়া কৰিম পিঠাগুড়িৰ লগত চাই থাকক আপোনালোকে কেনেকৈ বনাইছোঁ আমি এতিয়া কলপাতখিনি জুইত সেকি ল'ম জুইত সেকিলে অলপমান নৰম হয় আৰু পিঠাগুড়ি দিলে নেফাটে গোন্ধটো ভাল ওলায় মানে কলপাতত জুইখিনি ইমান মজা হৈছে বৰষুণো দি আছে ঠাণ্ডা ঠাণ্ডা সেইটো কাৰণে জুইতে কৰিলোঁ গেছ আছে তথাপিও আমি জুইত কৰি ঢেকীয়া আৰু চাউল গুড়া মিক্স কৰি ল'লোঁ এতিয়া নিমখ অকণমান দি দিম এইটো মিলাই ল'ম নিমখখিনি এইটো আমাৰ ৰাভাবিলাকৰ খাদ্য ফকচাক বুলি কয় মাংস আৰু পিঠাগুড়ি এনেকৈ মিক্স কৰি বনায় এইটো ভালকৈ মিক্স হ'ব লাগিব পানী আৰু অকণমান লাগিব কম হৈছে পানী আপোনালোকে যদি খাব বিচাৰে খাব পাৰে এনেকৈ আমি ঢেকীয়া দিছোঁ আৰু বহুত পাত আছে লাই পাত মূলা পাত এইটোও খাব পাৰে আমি ৰাভাবিলাকে এইটো ঢেকীয়া যে ঢেকীয়াৰে খাওঁ আমি ঘৰত গ'লে মাহে বনাই খুৱাইছিল এতিয়া বহুত দিনৰ মূৰত বনালোঁ নিজে কেনেকুৱা হয় ফাৰ্ষ্ট ট্ৰাই চাই থাকক আপোনালোকে আমি কেৰাহীতে এইটো কলপাতত এইটো পিঠাগুড়ি দি পিনে কেৰাহীত বহাই এইটো গৰম হওক দিব লাগিব আমাৰ শিল নাই এইটো কাৰণে এইটো দি দিওঁ পানী দিছোঁ অকণমান ওপৰত এনেকৈ সিঁচি থৈ দিওঁ গাহৰি মাংসৰ লগত বেছি ভাল আৰু
গাহৰি মাংসৰ লগত তেলটো আছে যে এইটো কাৰণে মজা হয়। আজি বাৰু এইফালে পানী দিব লাগিব। এতিয়া এইটো ফকচাকটো নমাম, আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। ৱাও, ইমান ধুনীয়া হৈছে চাওকচোন। আৰু গাহৰি মাংস হ'লে কিমান টেষ্টি হ'লে হয় এইটো চাওক। এইটো চাওক মাংসটো কেনেকুৱা হৈছে, ইমান ধুনীয়া সিজি গ'ল। এইটো চাওক মজা হৈছে। এইটো চাওকচোন মাংস কেনেকুৱা হ'ল, আপোনালোকেও খাই চাব ঢেকীয়াৰ লগত। এইটো চাওক, আমিতো ঢেকীয়াৰে খাওঁ, আপোনালোকে কিহেৰে খায় কমেণ্টত জনাব। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। এতিয়া আমি ফকচাকটো খাওঁ। কেনেকুৱা হৈছে মাছটো আহে। ফাৰ্ষ্ট টাইম ট্ৰাই, বহুত মজা হৈছে আজি, ভাল লাগিছে। তাৰমানে নিজে বনাইছে যে বহুত মজা। আপোনালোকে খাই চাব, এনেকুৱা ট্ৰাই কৰি চাব। মই যেনেকৈ বনাইছোঁ তেনেকৈ বনাব। আৰু গাহৰি মাংস থাকিলে বেছি ভাল। আজি বজাৰ নথকাৰ কাৰণে আমি গাহৰি মাংস নাপালোঁ, ব্ৰইলাৰে খাই দিলোঁ। সেইটো কিমান চেন আহিছে, ইমান ধুনীয়া। আজিৰ ভিডিঅ' ইমানেই। চাই কেনেকুৱা পালে কমেণ্টত জনাব। অ'কে, বাই বাই।